মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত যদি আপোনালোকে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে বহুত ভাল খবৰ। আপোনালোকৰ বাবে লৈ আহিছোঁ যে আপোনালোকে কেতিয়া আপোনালোকৰ পইচাটো সোমাব। যিসকল ব্যক্তিয়ে এপ্লাই কৰিছিলে তাৰপিছত আপোনালোকে ইণ্টাৰভিউ যেতিয়া দি অহাৰ পিছত এতিয়া কেতিয়া পইচা পাব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'ত লৈ আহিছোঁ। তাৰ পইচা পোৱাৰ আগত আপোনালোকে কি কৰিব লাগিব তাৰ বিষয়ে মই এই ভিডিঅ'টোত জনাম। যদি মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল ইয়াত আপোনালোকে এপ্লাই কৰিছিলে বা এপ্লাই কৰাৰ পিছত আপোনালোকে গৈ পিনি অফিচত গৈ পিনি আপোনালোকৰ ইণ্টাৰভিউটো দিছিলে, এই ইণ্টাৰভিউ দিয়াৰ পিছত আপোনালোকে এতিয়া কি কৰিব লাগিব আৰু যিসকল ইণ্টাৰভিউ দি অহাৰ পিছত যিসকল ব্যক্তিয়ে আপোনালোকে পইচাটো কেনেদৰে পাব, আপোনালোকে কিহৰ ওপৰত আপোনালোকে প্ৰজেক্টটো বনাইছিলে তাৰ বিষয়ে মই গোটেই ভিডিঅ'টো আলোচনা কৰিছোঁ। আৰু আপোনালোকৰ যিটো বিষয় প্ৰজেক্টটো আপোনালোকে বনাইছিলে সেইটো বিষয়ে প্ৰজেক্টটো আপোনালোকে তাত দেখাইছিলে আৰু আপোনালোকে যিটো প্ৰজেক্ট বনাইছিলে সেই প্ৰজেক্টটোৰ ওপৰত আপোনালোকে এখন ধৰি লওক যদি আপোনালোকে ব্ৰইলাৰ ফাৰ্মৰ কাৰণে বনাইছিলে তেনেহ'লে ব্ৰইলাৰ ফাৰ্মখন আপোনালোকে বনাব লাগিব। যদি আপোনালোকে গাহৰিৰ কাৰণে আছিলে গাহৰিৰ কাৰণে যদি গাহৰি ফাৰ্মখন বনাব লাগিব। তো আপোনালোকে এইখিনি যিটো ইণ্টাৰভিউ দি গৈছিলে বা যিটো আপোনাৰ কামৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে সেইটো বিষয়ে আপোনালোকে প্ৰথম সেই যিটো প্ৰজেক্ট বনাইছিলে সেই প্ৰজেক্টটো আপোনালোকে অকণমান কাম কৰি দেখাব লাগিব। আৰু চৰকাৰৰ মতে আপোনাৰ 30,000 মানুহৰ প্ৰথম আপোনালোকৰ যিটো আত্মনিৰ্ভৰশীল যিখনত আপোনালোকৰ অভিযানখনত যিখনে আপোনালোকে এপ্লাই কৰিছিলে 30,000 মানুহৰ প্ৰথম আপোনালোকে পইচা সোমাব। আৰু যিসকলে সোমাব কোনসকলৰ সোমাব সেইটো বিষয়ে মই আপোনালোকক ভিডিঅ'টো শেষত জনাম। তো আপোনালোকে যিসকল মানুহে ইণ্টাৰভিউ দি আছিলে সেইসকলৰ মানুহৰ তাৰ ভিতৰতো আপোনালোকে চিলেক্ট কৰি পিনি 30,000 মানুহৰ পইচাটো আপোনালোকৰ একাউণ্টত পইচা সোমোৱাৰ আগতে আপোনালোকৰ যিটো একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ থকা হ'ব লাগিব। কাৰণ আজিকালি যিকোনো গভৰ্ণমেণ্টৰ পৰা পইচা পাবৰ কাৰণে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হোৱাটো জৰুৰী। সেইটো কাৰণে আপোনালোকে বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক কৰি ৰাখিব। আৰু আপোনালোকে যিটো প্ৰজেক্ট ৰিপৰ্ট বনাইছিলে সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকৰ যি ধৰণে বনাইছিলে সেই ধৰণে আপোনালোকে আপোনালোকৰ যিটো ফাৰ্মৰ কাৰণে বনাইছিলে সেই ফাৰ্মখনো আপোনালোকে ষ্টাৰ্ট দিয়ক। কাৰণ 30,000 ভিতৰত আপোনালোকৰ নামো পৰিব পাৰে। এই 30,000 ভিতৰত কাৰ নাম আহিব তাৰ বিষয়ে মই সম্পূৰ্ণ এটা ভিডিঅ' বনাই দিম। তাৰ বিষয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যেতিয়া মই আপডেট দিওঁ ভিডিঅ'টো আপডেট দিলে আপোনালোকে পোনপ্ৰথমে যে আপোনাৰ নামটো আপোনাৰ আছেনে নাই সেইটো চেক কৰিব পাৰে। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। আপোনালোকৰ যদি মোৰ চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিওঁ, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো থেংক ইউ ফৰ ৱাচিং।